হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু মই প্ৰিয়ংকাৰ আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ কুকুত প্ৰিয়ংকাৰ অন্য এটা ৰেচিপি লৈ। আৰু সকলোকে ইংৰাজী নৱবৰ্ষৰ অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ সকলোৰে নতুন বছৰৰ আৰম্ভণি ভালেই হৈছে। আৰু মোৰ আজি ৰেচিপিটো হৈছে চলে মছলা। তাৰ বাবে মই ইয়াতে লৈছোঁ চোলা মানে কাবুলী বুট। ইয়াতে প্ৰায় 250 গ্ৰাম আছে আৰু এইখিনি মই গোটেই ৰাতি তিয়াই থৈছিলোঁ। আৰু লগতে এটা আলু লৈছোঁ আৰু আলুটো মই এনেকৈ 4 পিচকৈ কাটি লৈছোঁ। আৰু ইয়াতে মই লৈছোঁ টমেটো কেটচাপ 2 চামুচ, তাৰপিছত 2টা পিঁয়াজৰ পেষ্ট আৰু লগতে লৈছোঁ আদা নহৰু এচামুচ। আৰু ইয়াতে লৈছোঁ মই কেইফুটামান নহৰু এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ এটা তেজপাত, তাৰপিছত 2টা লং, দালচিনি আৰু এচামুচ জিৰা। তাৰপিছত এইফালে শুকান মছলা লৈছোঁ, হালধি গুড়ি পৰিমাণ অনুযায়ী, নিমখ সোৱাদ অনুসৰি, তাৰপিছত হৈছে এইখিনি ধনিয়া, তাৰপিছত এয়া হৈছে জিৰা গুড়ি, কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু এয়া হৈছে গৰম মছলা পাউডাৰ। তো বলক আমি যাওঁ এতিয়া আপোনাৰ চোলা মছলা বনোৱাৰ প্ৰচেছত। প্ৰথমতে মই কুকাৰ এটা লৈ লৈছোঁ আৰু তাতে মই চোলাখিনি দি ভালকৈ 2টা চিটি লগাই এইখিনি সম্পূৰ্ণভাৱে বইল কৰি ল'ম মই। আৰু লগত মই ইয়াতে চোলাৰ লগত আপোনাৰ অকণমান মই 2টা মটৰো দি লৈছোঁ। আৰু এতিয়া ইয়াতে পৰিমাণ অনুযায়ী পানী দিছোঁ, দি ঢাকনি লগাই 2টা চিটি অহালৈ অপেক্ষা কৰিম। আৰু এয়া চাওক 2টা চিটি অহাৰ পিছত ঢাকনিখন খুলি আপোনালোকক দেখুৱাই দিছোঁ সুন্দৰকৈ এইখিনি বইল হৈ গৈছে। মানে মোৰ এতিয়া বনাবলৈ ৰেডি কৰিলে হ'ল। তো এতিয়া যাওঁ আমি গেছটো পোনপ্ৰথমে অন কৰি লওঁ। আৰু গেছ অন কৰি ল'লোঁ, দি দিছোঁ কেৰাহীটো বহুৱাই। কেৰাহীটো অকণমান গৰম হৈ লওক, তাৰ বাবে অকণমান অপেক্ষা কৰি দিছোঁ। আৰু কেৰাহীখন গৰম হৈ গৈছে। এতিয়া দি দিম মই ইয়াতে 2 বা 3 চামুচ মিঠাতেল। আৰু তেলখিনি ইয়াত গৰম হৈ গৈছে। ইয়াতে দি দিম এতিয়া তেজপাত, তাৰপিছত লং, দালচিনি আৰু জিৰাখিনি। আৰু এইখিনি মই ভালকৈ ফ্ৰাই কৰি ল'ম। আৰু এইখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। ইয়াতে মই এতিয়া দি দিম টমেটো কেটচাপ, পিঁয়াজ আৰু আদা নহৰু পেষ্টখিনি। এবাৰ লৰাই দিছোঁ ভালকৈ। আৰু এই মছলাখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। তাৰপিছত মই দি দিম ইয়াতে নহৰুখিনি, যিখিনি মই ভালকৈ কাটি লৈছিলোঁ সৰু সৰুকৈ। আৰু এইখিনি যিহেতু অকণমান ফ্ৰাই হৈ গৈছে, ইয়াতে মই এতিয়া নহৰুখিনি দি দিছোঁ। আৰু প্ৰায় 1 মিনিট সময় এইখিনি মই ভালকৈ ফ্ৰাই কৰি ল'ম। প্ৰায় 1 মিনিট সময় এইখিনি ফ্ৰাই কৰি ল'লোঁ। আৰু এতিয়া মই ইয়াতে দি দিম শুকান মছলা, নিমখ, হালধি, গৰম মছলা, কাশ্মীৰী ৰেড চিলি পাউডাৰ, ধনিয়া, জিৰা। গোটেইখিনি মই ½ টিস্পুনকৈ লৈছোঁ। খুব বেছি মছলাও লোৱা নাই, মানে বেছি এড কৰা নাই। আপোনালোকে আপোনালোকৰ জোখমতে তেনেধৰণে ল'ব। আৰু এই মছলাখিনি যাতে পুৰি নাযায় তাৰ বাবে মই অকণমান পানী দি লৈছোঁ। আৰু মছলাখিনিও যাতে সুন্দৰকৈ ফ্ৰাই হয় আৰু লগতে মছলাখিনি যাতে পুৰি নাযায়। আৰু মছলাখিনি চাওক সুন্দৰকৈ ফ্ৰাই কৰি ল'লোঁ 2-3 মিনিট সময়। আৰু পানীখিনি নাইকিয়া হৈ গৈছে, লগতে তেলখিনিও ধুনীয়াকৈ বিৰিঙি আহিছে। যিহেতু মোৰ মছলাখিনি সুন্দৰকৈ ৰেডি হৈ গ'ল। আৰু ইয়াতে মই এতিয়া দি দিম যিখিনি মই চোলা মানে কাবুলী বুটখিনি বইল কৰি ৰাখি দিছিলোঁ, সেই গোটেইখিনি ইয়াতে ধুনীয়াকৈ দি দিম এতিয়া। আৰু এয়া চাওক গোটেইখিনি মই দি দিলোঁ। আৰু ইয়াতে মই এতিয়া মানে পৰিমাণ অনুযায়ী পানী দি দিম। যিহেতু বেছি পনীয়া নহয়, সেয়ে পানী খুব বেছি দিয়াৰ প্ৰয়োজন নাই। পানীখিনি দি এবাৰ ভালকৈ লৰাই এইখিনি উতলিবলৈ ৰাখি দিম। আৰু প্ৰায় 4-5 মিনিট সময় উতলাৰ পিছত এয়া চাওক মোৰ চোলা ৰেডি। আৰু দেখিবলৈ খুব সুন্দৰ হৈছে। আৰু এনেকৈ বনালে খাবলৈ খুব টেষ্টি হয়। আপোনালোকে ৰুটি বা পৰঠা বা আপোনালোকে প্লেন ৰাইচ, পোলাও গোটেইকেইটাৰ লগতে আপোনালোকে ট্ৰাই কৰিব পাৰে, বহুত টেষ্টি লাগে।
তো এই ৰেচিপিটো আপোনালোকৰ কেনে লাগিলে মোক জনাবলৈ একেবাৰে তো এয়া মোৰ চলে ৰেডি আৰু এইখিনি মই সাৰ্ভ কৰি লৈছো আৰু এই ৰেচিপিটো আপোনালোকে কেনে পালে মোক জনাবলৈ একেবাৰে নাপাহৰিব আৰু লগতে যদি আপোনালোকৰ মোৰ ভিডিঅ'বিলাক ভাল লাগিছে তেতিয়াহ'লে মোক জনাবলৈ নাপাহৰিব কমেন্ট বক্সত আৰু লগতে চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব তো আৰু বেছি কথা নকওঁ আজিলৈ ইয়াতে সামৰি মাৰিছো আকৌ লগ পাম এটা অন্য ৰেচিপিৰ লগত টাটা বাই বাই